নমস্কাৰ। আজি ৩ মাৰ্চ অসমৰ লগতে ভাৰতৰ কেইবা প্ৰান্তৰ পৰা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। বহুতো জল্পনা কল্পনাৰ অন্তত বিজেপিয়ে প্ৰকাশ কৰিলে ১২খন লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ তালিকাৰ প্ৰথম স্থানতে আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সৰ্বানন্দ সোণোৱাল। শোণিতপুৰ সমষ্টিৰ পৰা মনোনীত হৈছে ৰঞ্জিত দত্ত। শিলচৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে পৰিমল শুক্লবৈদ্যচাহাবে। কাজিৰঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে কামাখ্যা প্ৰসাদ তাছাই। লখিমপুৰ সমষ্টিৰ পৰা এইবাৰ প্ৰধান বৰুৱাক প্ৰাৰ্থিত্ব হিচাপে ঘোষণা কৰা হৈছে। দৰং ওদালগুৰি সমষ্টিৰ পৰা দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব হিচাপে ঘোষণা কৰা হৈছে। যোৰহাট সমষ্টিৰ পৰা এইবাৰ তপন কুমাৰ গগৈক টিকট প্ৰদান কৰা হৈছে। নগাঁও সমষ্টিৰ পৰা এইবাৰ সুৰেশ বৰুৱাক টিকট প্ৰদান কৰা হৈছে। ডিব্ৰু সমষ্টিৰ পৰা এইবাৰ অমৰ স্মৃতি ছয় নিৰ্বাচন খেলিবলৈ গৈ আছে। গুৱাহাটী সমষ্টিৰ পৰা এইবাৰ বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কৰিমগঞ্জ সমষ্টিৰ পৰা শ্ৰীযুত কৃপনাথ মাল্লাক টিকট প্ৰদান কৰা হৈছে। পৰৱৰ্তী নিউজ। পৃথিৱীৰ কোনো শক্তিয়ে কাৰ আন্দোলনত বাধা দিব নোৱাৰে। জে.পি. সিঙক আইন বুজালে জ্যেষ্ঠ আইনবিদে। আৰক্ষী পদত থাকি আইন বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে বুলি সকিয়নি প্ৰদান কৰিলে বিধায়ক অখিল গগৈয়ে। আন এক খবৰ। ৯৩৬ জন আলফা সদস্যক আৰ্থিক সাহায্য প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এক ডাঙৰ খবৰ। লোকসভাক লৈ এক ডাঙৰ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনক লৈ এক ডাঙৰ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৫ মাৰ্চত আহিব নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল। ১৪ এপ্ৰিলৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনক লৈ এক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে ১৪ এপ্ৰিলৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত।